আজি ক'বলৈ ওলাইছোঁ এলভিছ য়াদৱৰ বিষয়ে। বহুতে গমেই পাইছে চাগে এলভিছ য়াদৱৰ ঘৰত ফায়াৰিং হৈছে। এলভিছ য়াদৱৰ ঘৰত কোনে ফায়াৰিং কৰিছিল আৰু কিহৰ কাৰণে ফায়াৰিং কৰিছিল, বলক তেতিয়াহ'লে সম্পূৰ্ণ কাহিনীটো আপোনালোকক কওঁ। আৰু নিউজবোৰ চোৱা মতে এলভিছ য়াদৱৰ ঘৰত 5:30 বজাত 3টা ল'ৰাই ফায়াৰিং কৰিছিল। আৰু এই ফায়াৰিং যেতিয়া হৈছিল এলভিছ য়াদৱ ঘৰত নাছিল, লগতে ফেমিলি মেম্বাৰ্ছবিলাক ঘৰত আছিল যদিও সৌভাগ্যক্ৰমে কাৰো একো হোৱা নাই। আৰু এই ফায়াৰিং ইনচিডেণ্টৰ বুলেটবিলাকৰ কিছু ফটো দেখা পোৱা গৈছে। নিউজ চেনেলবিলাকেও এলভিছ য়াদৱৰ ঘৰত গৈ যেতিয়া দেউতাকক সুধিছিল আপোনালোকক কোনোবাই ধমকি দিছিল নেকি, তেতিয়া কৈছিল যে আমাকতো কাৰো পৰা কোনো ধৰণৰ ধমকি দিয়া হোৱা নাছিল। আৰু এই ইনচিডেণ্টত 25ৰ পৰা 30টা গুলী চলোৱা হৈছিল। CCTV ফুটেজত সকলো তথ্য আছে আৰু এই সকলো তথ্যবোৰ পুলিচৰ হাতত হেণ্ডঅভাৰ কৰা হৈছে। বাকী এতিয়া পুলিচে ইনভেষ্টিগেশ্যন চলাই আছে। আৰু এটা আপডেট পোৱা মতে এই ইনচিডেণ্টটোৰ লগত জড়িত আছে হিমাংশু ভাও নামৰ এজন গেংষ্টাৰ। পিছত আৰু এটা আপডেট চাই গম পোৱা গ'ল যে এলভিছে জুৱা প্ৰমোট কৰাৰ বাবে বহুতো পৰিয়াল বৰবাদ হৈছে। সেইকাৰণে এইটো ইনচিডেণ্ট কৰি এটা ৱাৰ্ণিং দিছে। এই ইনচিডেণ্টটো হোৱাৰ পিছত এলভিছ য়াদৱে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ষ্টৰি দিয়ে। ষ্টৰিটো আপোনালোকে এবাৰ চাই লওক।